এতিয়া আমি চাব যাই আছো বাঘটো। সো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চ্যানেল মির্শাদ ব্লগস। আৰু গাইজ গুৱাহাটীখনত থাকিবৰ ইচ্ছা নোহোৱা গৈছে। যেতিয়া ৰ'দ দিব ৰ'দে আৰু ধূলা উৰে দিয়ে। এইকেইদিনটো নন ষ্টপ বৰষুণে মাৰি আছে, বৰষুণৰ ওপৰত ওলাব নোৱাৰি। আজি আকৌ ৰ'দ মাৰিছে, ৰ'দৰ কাৰণে বাহিৰত ওলাব নোৱাৰি। এতিয়া কি কৰিব কওকচোন। তথাপি ভাবছোঁ আজিতো ছুটি আছে, ভাবছোঁ চিৰিয়াখানাখনে চাই আহোঁ। তাৰ কাৰণে চাৰিটোক ফোন কৰিলোঁ, চাৰিটোৱে ফোনে তোলা নাই। কিবা কৰে এতিয়া চাওঁ ৰ'বকচোন। আৰু সি ফোন কৰাও নি অলপমান টাইম বাগাৰে দি লওঁ। আৰু গুৱাহাটীখনত তেনেকৈ ব্ৰিজে বনাই আছে, ধুনীয়া ব্ৰিজ। এখন হ'ল জু-ৰোডৰ ব্ৰিজ। আৰু এখন ব্ৰিজো কম দিনৰ ভিতৰতো মামা ৰিলিজ কৰিবই। পুৰা আৰ্ট কৰি আছে গোটেই একদম। আৰু এনেকৈ আহি আমি পাই গ'লোঁ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান। তো আহি পালোঁ আমি চিৰিয়াখানা, আৰু চিৰিয়াখানাৰ ভিতৰত সোমালোঁ। কিন্তু টিকেট কাউণ্টাৰত যাব লাগিব এতিয়া, টিকেট লৈ লওঁ। আৰু এইটো টিকেট কাউণ্টাৰ, ইয়াতে টিকেটটো কাটি লওঁ। আৰু টিকেটৰ হার ডাঙৰ মানুহৰ 33 টকা আৰু বাচ্চাৰ আছে 13 টকা। আৰু আমি দুটা টিকেট কাটি ল'লোঁ। আমাৰ টিকেট চেকিং হৈ গ'ল, আৰু বেগটো চেক কৰিছিল। কিবা থাকিব পাৰে, ভিতৰত একো নিব নিদিয়ে। আৰু ভিতৰত সোমাই দেখিব এখন মেপ আছে, সোমাই আৰম্ভণিতে। আৰু এই মেপখনত গোটেইখিনি লিখাই আছে কেনেকৈ কি আছে কি নাই। আৰু চিৰিয়াখানাৰ মাজতো এনেকৈ তাৰমানে জংঘল আছে। জংঘল মানে এইটো আৰু পাৰ্চনেল কথা। কাম বুলি ভাবিছিলোঁ জিৰাফটো, আচল বস্তু জিৰাফটোৱেই নাই। এইটো ঘৰত আছিল জিৰাফটো, আৰু এইটো জিৰাফটোৱেই নাই। আৰু এটা লিখি থৈছে গোটাই এনিমেলছক তাৰমানে খাদ্য দিব মানা কৰিছে। আৰু এইবাৰ আগৰ পিনে যাওঁ আমি, পক্ষী-চক্ষীবিলাক আছে ধুনীয়াকৈ, সেইবিলাক দেখাই আছোঁ। আৰু এইবিলাক চাওক পক্ষী, এইবিলাক ইণ্ডিয়ান পক্ষী নহয়। এইপিনে আছে কলা ভাটৌ। এইটো চাওক ৰেড ফেচ স্পাইডাৰ মানকি। এইটো পিছফালে চাওক মস্ত হৰিণ এটাই হৰিণ দেখা পাইছোঁ মাত্ৰ। গাইজ এইটো চাওক বগা শগুন। গাইজ বগা শগুন দেখাই নাছিলোঁ, কলাহে দেখিছিলোঁ। এইটো বগা শগুন আছে ইয়াতে এটা। আগতে এইগিলা শগুন গাঁৱতে চাব পৰা গৈছিল, এতিয়া চিৰিয়াখানাত জব্দ কৰি ৰাখিছে। তাতে গাঁৱত নাপায় এতিয়া শগুন। এইটো চাওক কি মস্ত বুঢ়া হৈ গৈছে শগুন। গাইজ চাওক এটা হৰ্ণবিল। চোৱা এইফালে চোৱা একবাৰ। চালা ইয়াৰ মদৰে তোক নিয়া হা। আৰু চিৰিয়াখানা চাবা মোৰ মোটামুটি 10 বছৰে হ'ব। 2014তে আছিলোঁ একজন লগৰ ল'ৰাৰ লগত, আজি ইয়াৰ লগত আছোঁ। আৰু কি আছে কি নাই মইতো পাছত পাহৰি গৈছোঁ। ই মাজে মাজে আহি থাকে, সেইকাৰণে এক লৈ আহিছোঁ। গাইছ বাবুক চা মোৰ গাত উঠি গৈছে। আৰু গাইছ চাওক এইগিলা ভাটৌবিলাক ধুনীয়াকৈ এনেকৈ ৰখি থাকে কাষতে। আৰু এনেকৈ আঙুলি দিলেও তাৰমানে কামুৰিলেও দুখ নাপায়। আৰু গাইছ চিৰিয়াখানাত এতিয়া জন্তু নাই বুলিও ক'ব পাৰি, হয়নে? চিৰিয়াখানাত জন্তু সঁচাকৈ নাই বুলিও ক'ব পাৰোঁ। তথাপিতো নতুন বস্তু আনা বুলি শুনা পাইছোঁ আমি। যদি দেখা পাওঁ আমি নিশ্চয় আপোনালোককো দেখাম। এতিয়া আমি চাব যাই আছোঁ বাঘটো। আহক বাঘ চাম। এইটো বাঘ না, পিঞ্জিৰা ধুনীয়াকৈ দমদমে বনাই থৈ দিছে, কিন্তু বাঘ চাঘ একো নাই। দুটা না তিনিটা বাঘ আছে মাত্ৰ। গন্ধটো চাইছোঁ, তই গোন্ধ শুঙি থাক। আৰু এইটো আছে এইপিনে কলা ভালুক, ব্লেক ভালুক। গাইছ চাওক এইবিলাক গোটেই বাঘৰ পিঞ্জিৰা আছিল, চব খালী পৰি আছে, একোৱেই নাই ইয়াতে। চিৰিয়াখানা এনেই ৰাখিছে। আৰু এইফালে গোটেই পিঞ্জিৰা বনাই ৰাখিছে, কিন্তু বস্তু হ'লে ভিতৰত একোৱেই নাই। গাইছ চিৰিয়াখানাৰ ভিতৰত এটা বস্তু ভাল ৰাখিছে, প্ৰকৃতি শিক্ষণ কেন্দ্ৰ। মানে প্ৰকৃতিৰ ওপৰত কেনেকুৱা কি কৰিব লাগে গোটেইখিনি এটা প্ৰশিক্ষণ দিয়ে। আমাৰ চাজিদে বান্দা জোকে আছে। আৰু গাইছ চাওক ইয়াতে হৰিণাকেইটা ৰখাই আছে। এটা 3টা হৰিণে আছে মাত্ৰ। ই আচলতে হৈছে কিন্তু আমি য'তে যাব আছোঁ চব তাতে লুকাই আছে। গড়কেইটাও আছে তাতে, তাতে কি হৈছে নো আজি? বহুত বস্তু আনা বুলি শুনা পাইছিলোঁ, কিন্তু আহি দেখা পালোঁ মানে আনাতকৈ কমছিহে বহুত। আগতকৈ কমছিয়ে বহুত কমছি। নাও দুটামান হৰিণ ৰাখি থৈ দিছে, ছাগাল চানা চব খালী হৈ আছে। আৰু দুটা ঘৰ আছে, সেইপিনে ঘৰ দুটা আছে, কিন্তু ঘৰ দুটা চাওক তাকে জুমেই নহয়, ইমান দূৰত ঘুমাই আছে যাই পেলাই। সঁচাকৈ চিৰিয়াখানাখন ফচো উঠি গৈছে, একোৱেই নাই ইয়াতে চাব লগা। গড় নাই, গড়ে দুটা আধা মৰা গড় মৰি আছে। জিৰাফ নাই, তাৰপিছত কি হাতী নাই। হাতীটো আগৰ পৰাই নাই, বহুত আগৰ পৰাই। গাইজ ঘূৰি ভাগাৰ লাগি গৈছে, এতিয়ালৈকে নতুন বস্তু দেখা নাই। ই কয় আৰু নতুন বস্তু আছে বোলে কিবা। পাপ্পা যি বাছ চলছি নহয় গাইজ, এই এটা উট পক্ষী আছে, সি বা কেনেকৈ থাকে এনেকৈ বাছতে। আৰু এটা কিবা পক্ষী এটা আছে, কিবা ইমু বোলে নামটো শুনাই নাছিলোঁ। এই দুটা ইমু, কিবা ইমু। আৰু ইয়াতে দুটা ঘৰিয়াল পৰি আছে, একদম গাছ পৰি থাকাতে পৰি আছে একদম। মেক্সিমাম জেগাতে নো এণ্ট্ৰি লগাই থৈ দিছে, সোমাব নাতে ভিতৰত।
আৰু সাপ চাব যাই আছোঁ আমি এতিয়া সাপো বা কি সাপ আছে না আমাৰ নহয় এই কাণফলা সাপকেইটা ৰাখি থৈ দিছে নেকি আৰু এইপিনে সাপবিলাক আছে সাপ আছে এইটো চক্ৰী ফেটি এটা আছে এইপিনেও এইটো চক্ৰী ফেটি দুই জেগাত ৰাখি থৈ দিছে অজগৰ আছে এইপিনে আছে দুডাল অজগৰ আৰু এইটো বা কি সাপ এইটো সাপৰ নাম চাম নাজানো তো সাপকেইটা দেখিছে বাৰু সাপ দুটামান আছে সাপ নোহোৱা নহয় কিন্তু বাকী বস্তুবিলাকতো সেই কি গন্ধ আৰু এটা বস্তু ভাল বস্তু এটা আছে এইটো ৰয়েল পেলিকেন এইটো এক জাক আছে এইটো আৰু ভাল বস্তু ৰাখি থৈ দিছে তো গাইজ ভিডিঅ'টো আজি এইখিনি আছিল সিমান এটা চাব লগা বস্তু নাই পাৰফেক্ট বস্তু নাই আগতে যিমান আছিল ইয়াতে মোটামুটি তাৰে আধাৰো আধা নাই এতিয়া গোটেই নোহোৱা কৰি পেলাইছে তো যি নহওক যিখিনি পাৰোঁ সেইখিনি দেখালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব পাৰিলে ভিডিঅ'টো আৰু লাষ্টত কি ছাবস্ক্ৰাইবটো কৰি দিব এই 2000 হ'বগৈ আছে আৰু কিমান লাগে লাগে অলপ কিছু লাগে কৰি দিব বাৰু কৰি দিব